অতি দুখ মনেৰে জনাইছো। আচলতে এইখিনি সময়ত মই মানসিকভাৱে দুৰ্বল হৈ আছো। আপোন মানুহবোৰৰো ফোন মেছেজ ৰিপ্লাই একো কৰা নাই মই। কিছু লোকক কৈছো ৰিজাল্ট মোৰ বেয়া হ'ল। অৱশ্যে গ্ৰেড 4 চাকৰি এটাতকৈ বেছি ভাল উপাৰ্জন মই বৰ্তমানেও কৰি আছো। তথাপিও আশা কৰিছিলো নাপালো। কিন্তু নিজতকৈ মোৰ একমাত্ৰ ভাইটোৱে ফ্লিপকাৰ্টৰ বেগটো ৰ'দ বৰষুণৰ মাজতো কঢ়িয়াই ফুৰা দিনকেইটা অন্ত পৰিব বুলি আশা কৰিছিলো। কিন্তু সেয়াও বিফলতাই মোৰ বুকুখন ভাঙিছে। আমি দুয়োটাই ফেল হলো আকৌ এবাৰ। শিৱসাগৰৰ পৰা লিখিছে বিশ্বজিৎ বৰাই। আচলতে চাকৰি এটাই জীৱনটো সুন্দৰ নকৰে। মানুহে সুখী হ'ব পৰাকৈ বহুতো কিবা কিবি কৰিব পাৰে। যেনে সৰু ব্যৱসায় কৰিও মানুহে জীৱনটো উদযাপন কৰিব পাৰে। বোধ হয় আমিবোৰো কেতিয়াবা জীৱনটো প্ৰতিযোগিতাতহে নামি পৰিছো। ওচৰৰ খুৰী পেহী দদাই সকলোৱে সমাজেও কিবা কিবি ক'বলৈ ধৰে যে আমি একোৱে যোগ্যতা নাই বা মই একোৱে যোগ্যতা নহয়, এনেধৰণে আমি অপ্ৰস্তুত হোৱা যেন উদঙাই দিয়ে মানুহবোৰে। সেয়েহে আমিবোৰ শান্তি স্তম্ভ বিচাৰি পোৱাত নিৰাশাত ভুগো। এইখিনিতে বিশ্বজিৎ বৰাক জনাই থব বিচাৰিছো যে চাকৰি এটা জীৱনটো সুন্দৰ সঁচাকৈয়ে নহয়। আমি জীৱনটো সুখী হ'ব পৰাকৈ, জীৱনটো কিবা কৰি খাব পৰাকৈ বহুতো কিবা কিবি কৰিব পাৰো, য'ত নেকি আমি প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিও, আমি ঘৰৰ কাম কাজ কৰিও, ব্যৱসায় কৰিও আমি উন্নতি শিখৰত আৰোহণ হ'ব পাৰো। এইখিনিতে আপোনাক আকৌ এবাৰ জনাই থব বিচাৰিছো যে শেষ মানেতো সকলো শেষ নহয়। শেষ মানে নিশ্চয় আকৌ পুনৰ কিবা জন্ম হোৱা, লগতে এয়া ভূমিস্খলন বুলি আপুনি ভাবি ল'ব পাৰে। বিশ্বজিৎ বৰাৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰেড 4ত যিসকলে পৰীক্ষাত বহিছিল, যিসকলে এতিয়াও উত্তীৰ্ণ হোৱা নাই, সেইসকলক সোঁৱৰাই কৈছো, জীৱনটো চাকৰিৰ কাৰণে দৌৰি নুফুৰি আমি যদি ব্যৱসায় বা অন্য কামতো লিপ্ত হওঁ, তেন্তে জীৱনটো উপভোগ কৰিবলৈ আমাৰ সঁচাকৈয়ে অসুবিধা নহ'ব। জীৱনটো আমি ৰঙীন কৰিবলৈ শিকিব লাগিব, হাঁহিবলৈ শিকিব লাগিব। আমি জীৱনটো আগুৱাই নিয়াত সহায় কেনেকৈ হ'ব তাক আমি চৰ্চা কৰিব লাগিব, নহয় জানো? অসমৰ বহু ল'ৰাই হয়তো হাঁহিছে, বহু ল'ৰাই হয়তো কান্দিছে এই মুহূৰ্তত। কিন্তু যিসকলে হাঁহিছে খুব ভাল কথা, যিসকলে কান্দিছে সেইসকলক মই সোঁৱৰাই দিব বিচাৰিছো যে জীৱনটো আমি চলিবলৈ বা জীৱনটো উদযাপন কৰিবলৈ মাথো চাকৰিৰ লগত নালাগি আমি ব্যৱসায় কামতো লাগিলে নিশ্চয় আমাৰ চুকে কোণে থকা গাঁৱৰ সমাজবোৰো ল'ৰা ছোৱালীবোৰে উন্নতি হ'ব পাৰিব। লগতে বহু ল'ৰাই হয়তো অনুপ্ৰাণিত হ'ব পাৰিব যে আমি চাকৰি নকৰিও বৰ্তমানে আমি কিবা কামত লিপ্ত হৈও জীৱনটো আগুৱাই নিয়াত সহায় কৰিব পাৰিছো। লগতে বিশ্বজিৎ বৰাক এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছো। বিশ্বজিৎ বৰা, ইমান ধুনীয়াকৈ আপুনি লিখিছে আৰু ইমান ধুনীয়াকৈ প্ৰকাশ কৰিছে, লগতে আপুনি দুখ কৰিছে যদিও, অতি দুখ মনেৰে আছে যদিও আপোনাক মই এইখিনিতে বহুখিনি কথাই সোঁৱৰাই দিলো। আপুনি দুখ নকৰিব, আপুনি কুশলে থাকক। নিশ্চয় আপোনাৰ ভাল পথ, ভাল দিশ আকৌ পুনৰ জন্ম হ'ব, তাকে কামনা কৰিছো। নিশ্চয় ভাল হ'ব দিন। শুভৰাত্ৰি।